ইউটিউব চেনেল পৰাগ জ্যোতি ৰেখা। আমি এতিয়া বন্দাপাৰাত যাই আছোঁ ফাংচন চাবলৈ। আমি বহুত কেইজনে ওলাইছোঁ। ভিডিঅ'টোৰ সকলোকে চাই থাকিব। পুলক ৰেখা আহিব আৰু কস্তুৰী আহিব আৰু পণ্ডিতা আৰু অলাংদিতা আহিব। ভিডিঅ'টোৰ সকলোকে চাই থাকিব। বহুত ধামাকা হ'ব আজি। একদম ভিডিঅ'টোৰ সকলোকে চাই থাকিব। আমি এতিয়া যাবলৈ ওলাইছোঁ। ভিডিঅ'টোত ইমান ধামাকা হ'ব একদম। ভিডিঅ'টোৰ সকলোকে চাই থাকিব। লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোৰ সকলোকে চাই থাকিব। আৰু কস্তুৰী নিশাচৰ হাঁহিৰ খোৰা মালৰ নিচা ইমানে হল হোটেল বুলি আদালততে সোমাই পালুং। মালৰ নিচা ইমানে হল হোটেল বুলি আদালততে সোমাই পালুং। চাহ চাহাবে কলে অৰ্ডাৰ অৰ্ডাৰ, ময়ো কৈ পালো 1 প্লেট চিকেন 2টা কোৱাটাৰ। বাকীখিনি ইতিহাস। পাল্লাত জুখি জুখি কোবাইছে এখনো বিহাই আছে মোৰ। চেনক ধুনীয়া ধুনীয়া ছোৱালীবিলাকৰ বাহিৰে সকলোকে নমস্কাৰ আৰু ধুনীয়া ধুনীয়া ছোৱালীবিলাকক আই লাভ ইউ। কলগছৰ মাজে মাজে তামোল গছৰ পুলি কোনোবাইতো কোৱা মোক ধুনীয়া ছোৱালী এজনী আই লাভ ইউ টু বুলি না ঠগালো। টিপিৰ টেপাৰ পানী পৰিল মাথাত লুলুং জাপি। সমগ্ৰ অসমে ঘূৰি ফুৰিলো নাপালো কত দেখা বন্দাপাৰাৰ নিচিনা আপি। মোৰ নাম পুলক নিকাছৰ। আৰু ইয়াতে মোক কোনে কোনে চিনি পায় এবাৰ চিঞৰে হাত ওপৰ কৰিব লাগে। বোৱা আৰু যোনে যোনে চিনি নাপায় ভৰি দাঙিব লাগে। চবে চিনি পাইছোন। পিছত ডাইলগটো দিব পাৰো। বিয়পি পৰিল মোৰ ভিডিঅ' প্ৰায় চুকে কোণে অসমৰ। জাগাজি আপোনালোকৰ আশীৰ্বাদত সকলোৱে মৰমেৰে মাতে পুলক নিশাচৰ। চিঞৰিব লাগিব কিন্তু চিঞৰিলেহে ডাইলগ ওলাব। চিনক শ্ৰদ্ধাৰ ৰাইজ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক বিশ্বকৰ্মা বাবাৰ আজিৰ পূজাৰ দিনটোত সকলোকে শুভেচ্ছা যাচিছোঁ পুলক নিশাচৰ গোটেই দলটোৰ ফালৰ পৰা। লগতে ধন্যবাদ জনাইছোঁ আমাৰ কমিটিক, লগতে উৎপল দা তথা আমাৰ কাৰ্তিক দা, আমাৰ পাগলী বাইদেউ, লগতে সেইসকল চেঙেৰাকো 1 ডাম্পাৰ মৰম যাচিছোঁ। তাতে পেলাই থোৱা আছে 1 ডাম্পাৰ 2 ডাম্পাৰ ভাগাই ল'ব। সেইসকল চেঙেৰালৈ মোৰ বহুত বহুত মৰম জনি ইয়ালৈ অহাৰ লগে লগে পুলক দা 1 পেক চাইডতে মাৰি যায় বুলি কৈছিল। আপোনালোকে বিশ্বাস কৰক, বেলেগ ইউটিউবাৰক ফোন কৰিলে দাদা আপোনাৰ ভিডিঅ' চাই ভাল লাগে, আপোনাক কেতিয়া লগ পাম, মোকো ঠিকেই কয় দাদা আপোনাৰ ভিডিঅ' চাই ভাল লাগে। খালি লগ পামৰ জেগাত মদ খাম হৈ যায়, আশাটো বদলি যায়। কেতিয়া লগ পামৰ জেগাত কেতিয়া মদ খাম হৈ যায় মোৰ লগত। বাৰু যিয়ে নহওক এইবিলাকে মৰম মই গ্ৰহণ কৰোঁ। দাদা কি ভাল লাগছে না? তালি মাৰছা না চাদা মাৰছা? আচলতে ৰাইজ দিন বেয়া হলে বোলে চাদা খোৱা কৰিব লাগে। হাতটো মহাৰতে মহাৰতে বোলে হাতৰ ৰেখা বদলি যায়, কপালে বদলি যায়। সেইপিনে ভাইটিক নাচাকিয়া টেমাই বিচৰাল নেকি না মোবাইল হাৰাল ঠিক নাই না। দিন বেয়া চলিছে নেকি ঠিক নাই না। ইহঁতৰ বয়সৰ ল'ৰাবিলাক আমাৰ গাঁৱত এনেকে ফোনত যান তোমাৰ কাৰণে মই চব কৰিব পাৰো, মই কাকো ভয় নাখাওঁ। ৰাতি পেচাব কৰিব উঠোতে বেটাক মাক লাগে। আচলতে আমাৰ অসমৰ বয়ফ্ৰেণ্ডবোৰৰ ভুল নাই। আমাৰ অসমৰ বয়ফ্ৰেণ্ডবোৰ নিজৰ ভৰিত থিয় হওঁতে হওঁতে বেচেৰা অসমৰ গাৰ্লফ্ৰেণ্ডবোৰে 2-3টা সন্তানৰ মাকে হৈ যায়। প্ৰেম বস্তুটো এনেকুৱা, আনে কৰিলে হিংসা, নিজে কৰিলে শিক্ষা। কেষ্টা বুজিছা? নাথকালং জোৰকে ক'ব লাগে, নাথকালং বঢ়িয়া। এনেকে কাণ ফাটাই যাওঁ দি তেখনে গম পাম মাল খাইছে বুলি। এইহে লাগছে। ছচিয়েল মিডিয়াত আজিকালি প্ৰেম হয়, ফেচবুক ইনষ্টাগ্ৰামত ল'ৰা ছোৱালীৰ চিনাকি হয়, কিন্তু সকলোকে জনাটো ভাল যে অনলাইন প্ৰেম মানে হৈছে ফটোত দেখিলে ফিদা, সন্মুখত দেখিলে আলবিদা। বপাইহঁত দাদা বনাই ল'ব বুজিবি লগ পোৱাৰ পিছত। সেইকাৰণে মই য'তে যাওঁ তাতে ছোৱালীবিলাকক কওঁ তোমালোকে
ল'ৰাবোৰক হাই কোৱা বাই কোৱা আমি বেয়া নাপাওঁ মাথো আমাক ভাই বুলি নকবা না ধমালো কিছুমানেতো ছোৱালীবিলাককতো সুধিলে চিংগেল বুলিয়ে কয় কিন্তু ছোৱালীয়ে চিংগেল আছো বুলি কোৱা আৰু বাছৰ কণ্ডাক্টাৰে চিট খালী আছে বুলি কোৱা দুটা একে কথা কোনো দিনে নাথাকে নহয় সেইকাৰণে কয় ভাইহঁত বাদ দিয়া কাৰণ মই নিজে তাইক পতাবলৈ বডি বনাবলৈ কত যে ভীমকল খালো বডিও নহল তাইকো নাপালো হাগতেহে কষ্ট পালো তেতিয়াই লিখিছিলো যে এনেকা কোনো পাথাৰ নাই য'ত পুলক ৰাফাই হাগা নাই আৰু এনেকা কোনো খেলাই নাই যিটো মই খেলা নাই না থকালো কি কোৱা চেক্ৰেটাৰী না থকালো বঢ়িয়া কিন্তু আজিকালি চৰকাৰে ফ্ৰী লেট্ৰিন দিলে না মই পাথাৰে হাগা বাদ দিলো আজিকালি লেট্ৰিনত থাকো সকলোৱে লেট্ৰিনত থাকিবি দেই লেতেৰা কৰিব নালাগে কিন্তু কেছটো হ'ল কি চৰকাৰে বস্তুৰ দাম যেনেকেহে বঢ়াইছে ফ্ৰী লেট্ৰিন দিছে ঠিকে বস্তুৰ দাম যেনেকে বঢ়াইছে টেনচন এতিয়া কি খাই হাগো বস্তুৰ দাম কমাব লাগিব না লেট্ৰিন দিলেতো নহ'ব আৰু বস্তুবিলাক পাবৰ কাৰণে আধাৰ কাৰ্ড ৰেচন কাৰ্ড কত যে কি কাৰ্ড বনাব লাগে তাকো যদি নামবিলাক শুদ্ধকে আহক মাৰ্কশ্বিটত 29ৰ জেগাত কেতিয়াও 92 নাহে ইয়াতে যদি কোনোবা টিচাৰ বা এনেকা আছে সকলোৱে ভালকে চেক কৰে কিন্তু আধাৰ কাৰ্ডৰ নামবিলাক কেনেকে আহে কাৰোবাৰ বোলে নাম আছিল তিলজ্যোতি দলে বেচেৰাৰ বোলে আধাৰ কাৰ্ডৰ নাম আহিল শিলগুটি জ্বলে কাৰোবাৰ বোলে নাম আছিল কুলাই বৰুৱা বেচেৰাজনৰ নাম আহিলে বোলে চুলাই বৰুৱা এজনৰতো অসম্ভৱ হৈ গ'ল তাৰ বোলে নাম আছিল পদ্মৱতী চলিহা নাম বোলে আহিল তাৰ গৰ্ভৱতী মহিলা পেলাইছো বনত তুমি আছা মোৰ মনত তোমাক মই ভাল পাইছিলো জানা সেই 2019 চনত সেই ভাইৰাছে লগা 2019 চনটো ঠিক তেনেকুৱা পকা লগা তোমাৰ মনটো বৰষুণক ইংৰাজীত কয় ৰেইন এনেকা যদি কথা কোৱা মই সম্পত্তিন তোমাক বনাম ইউক্ৰেইন ধ্বংসলীলা চলাই দিম ফাগুন মাহৰ ধূলি পাবজিত মাৰো গুলি কুকুৰ কেইটামান লগাই দিওঁ নেকি তোমাৰ পিছত ফৌ ফৌ কৰা গুলি আৰে শুনা না আইবি হওক বা আৰএছৰ কোৱাটাৰ নাপাবা তুমি কত মোৰ নিচিনা লাভাৰ এই ভাদৰ মাহতে পাতি লওঁ দে বিয়াখন তাৰপিছত কিমান লকডাউন দে দি থাকক মাতিছে কোনে ইয়াত হা হেল্ল' ভোট দিবাৰ কাৰণে ইলেকশ্যনত আমাক কোনো নামাতে কিন্তু আমি নিজে যোৱাৰ কাৰণে আমাৰ অধিকাৰ আছে তোৰ বয়ফ্ৰেণ্ড নহয় নেকি মই এবাৰ মাতিব লাগে নেকি নিজে আহিছো আকৌ বাইদেউ আমাক এই কমিটি মাতিছে আমাৰ উৎপল দাহঁতে মাতিছে কুলি চৰাই নিজে বাহ সাজিব নাজানে বাবে আনৰ বাহত কণী পাৰে ঠিক তেনেকে ইয়াৰ নিচিনা ফটুৱাবোৰে কোনো নামাতিলে এনেকুৱা ডাইলগ মাৰে আৰে ডাইলগৰ কেছটো কি মানে এই ফুলৰ পাহে পাহে ও মৰম বাঢ়িয়াহে আৰু তোমাক দেখিলে জানা নিজেই ডাইলগ ওলাই আহে ওই নদী বাঢ়িলে আইজয় উজান উঠিলে একেচৰত ক'ত বা পঢ়বি পাত্তাই নাপাবি তাই আৰে ফোন বাজিলে যেনেকে মোবাইলত কৰে টিং টং টিং টং টিং টং তুমি এনেকে খং উঠি চৰ মাৰিম বুলি ক'লে মোৰ হৃদয়ত বাজে টিং টং টিং টং টিং টং চালা কাঠলৰ গুটিৰ নিচিনা ভাল পাওঁ মই তোমাক আৰু তুমি তিতা কেৰেলাৰ নিচিনা ইগনৰ মাৰি থকা দুখীয়া কাৰণে হয় না আজি দুখীয়া কাৰণে ক'ৰবাত গ'লে পাৱাৰ বেংক লৈ ঘূৰি ফুৰো যোনদিনা ধনী হ'ম না গলত জেনেৰেটৰ ওলমাই লৈ ঘূৰি ফুৰিম বাপেকে তেতিয়া আহিবি মোৰ ওচৰত কোনে কৈছে তোমাক মই ধনী নহয় কাৰণে ইগনৰ কৰোঁ বুলি চোৱা ট্ৰেফিক আৰু প্ৰেমত মই খুব কমেই পঢ়োঁ কাৰণ শ্বৰ্টকাট মই ইমান ভাল নাপাওঁ তোমাৰ এই শ্বৰ্টকাটত চক্কৰতে মই ডিগ্ৰী বাদ দি আহিব লগা হ'ল কি বোলে ডিগ্ৰীও কৰিছে আৰে মোৰ মেজৰ আছিল উদ্ভিদ বিজ্ঞানত কিন্তু উদ্ভিদ বিজ্ঞানত মেজৰ লৈ হ'বই কি যদি তোমাৰ হৃদয়ত গোলাপ হৈ ফুলিবই নোৱাৰো বাপৰে চেনি খোৱা আৰু দিয়াত তাৰ লগত কোনো পাত্তা নাপায় ল'ৰাবোৰৰ কামেই নাই কোনে কয় মই চেনি খাওঁ আমিতো শেখৰহে খাওঁ না চেকেটা
লিখছা আরে জ্বলাই দিম সেই গণিতৰ কিতাপ য'ত তোমাক পোৱাৰ কোনো ফৰ্মুলাই নাই আচ্ছা বাৰু মই তোমাক ক'লো আই লাভ ইউ বুলি পিছত যদি ঠকা দি গুচি যোৱা অ ফুৰা অ অমলেট বনাবৰ কাৰণে সাধাৰণ কণীটোকে ভাঙবা মই নাজানো আৰু ছোৱালীৰ হৃদয় কি ভাঙিমে কওকচোন কওক ঠকা দিয়াৰ কথা মোক নকবা জাষ্ট আই লাভ ইউ বুলি কোৱা কালি আমাৰ বোৱাৰী হ'বা কি কোৱা ডাইৰেক্ট ফাংচনৰ পৰা উঠাই লৈ যাম ৰাইজ লাগিলে শুকান মাছে চকু মেলিব আৰু পুলকে মধু বাদ দিব কিন্তু ফকতীয়া ডাইলগ মাৰা কেতিয়াও বাদ নিদিয়ে আৰে তোমাক মই ইমান ভাল পাওঁ কি বুলি বুজাম কচোন তোমাৰ ফটো জুম কৰি চাবলৈও মোৰ ভয় লাগে কিয় বেছিকৈ জুম কৰিলে যদি নখটো ক'ৰবাত গালত লাগি দুখ পাই যোৱা বুলি চোৱা ফটোতে কিমান কেয়াৰ কৰোঁ মোবাইলত আৰু ৰিয়েলত কিমান কিয় ইমান ভাল পোৱা তুমি মোক নাজানো কিয় কিন্তু যেনেকৈ বটল দেখা পালে পানী পিয়াং লাগে বাথৰুম দেখা পালে যেনেকৈ মুতং লাগে ৱাইন শ্বপ দেখা পালে যেনেকৈ মদ কিনং লাগে মোৰ তোমাক দেখা পালে কিবা পতাং লাগে আৰু মোৰো জানা তোমাক দেখা পালে কিবা মদাহি লাগে চাপ বেছিকৈ মদৰ কথা কওঁ বাবে মানুহে মোক বেয়া নজৰেৰে চায় এতিয়া সিহঁতক কেনেকৈ বুজাওঁ মদৰ গ্লাছতো যে তোমাৰ ছবি দেখা পায় কুলিৰ মাতত বসন্ত যেনেকৈ নামে তোমাৰ মাত শুনিলে মোৰ তেনেকৈ নিচা ফাটে হয়নে আৰু এইটো ৰাইজৰ আগত কি কৈছে না এই আৰে মদৰ গ্লাছৰ ঠেকনিত তোমাৰ হাঁহিৰ শব্দ শুনা পাওঁ চিগাৰেটৰ ধোঁৱাত তোমাৰ পাৰফিউমৰ গন্ধহে মাজে মই চিগাৰেটো খাওঁ ৰাইজ নতুন প্ৰেমত পৰিলে দিন পাত গলিও মিঠাই লাগে যাৰ গাৰ্লফ্ৰেণ্ড নাই সেইসকলক সোধক চবে গাৰ্লফ্ৰেণ্ড বিচাৰি ফুৰে কিন্তু যাৰ গাৰ্লফ্ৰেণ্ড নাই সেই যিসকলৰ গাৰ্লফ্ৰেণ্ড আছে সিহঁতে সোধা চবে শান্তি বিচাৰি ফুৰে না আছে লাগি দানা থকালো ই তাক নাচাগিয়া একেবাৰে বৰলা সন্তাৰ সভাপতি নিচিনা লাগে দেখাতে সি বুলি প্ৰেমৰ কিবা শিকাব আহিছে সি বাদ দিয়ে সিহঁতৰ কথা অলপ হেমচাং লাগক বুলি কাটি আহিছো চুলি এবাৰ কৈ দিয়া না ময়ো তোমাক ভাল পাওঁ বুলি আই লাভ ইউ বুলি নকওঁ পিছে অলপ বেলেগকে কওঁ চাইনিজ বুজি নাপাওঁ তো জাপানিজো বুজি নাপাওঁ অসমীয়াতে কওঁ শুনবি না তই ঐ ল'ৰা জীৱনতো দেখা নাই মই তোৰ নিচিনা আপা ঐ ল'ৰা জীৱনতো দেখা নাই মই তোৰ নিচিনা আপা হ'বা নেকি মোৰ ল'ৰা ছোৱালীৰ পাপা কি করবে তোমার তুমি যদি আইতা মই কোকা বুজি নাপালো নাতিবিলাকক খাম খুৱাম ফল পকা অমিতা গছৰ দীঘল ধাৰি বোৱালি মাছৰ দীঘল দাৰি তুমিতো হবা মোৰ ভাতিজাসকলৰ একমাত্ৰ খুৰী ইস মোৰ লাজ লাগি গ'ল আৰু এটা কথা শুন তোমাক বৰমলা পিন্ধাই মই হ'ম তোমাৰ স্বামী তোমাক ঘৰলৈ নি কম ভাগিনাসকলক ইয়ে তোমালোকৰ একমাত্ৰ মামী নাথকালো এতিয়া কিন্তু মোৰ বহুত বেছি লাজ লাগি গৈছে ইমান মানুহৰ আগত আরে নাচ না ভাগৰ চাগে বহুত লাগিছে সেইয়া খাই লোৱা অলপ ঠাণ্ডা পানী অলপমান নানাছিলো অলপ
অলপ চাপত লাগিবতো পৃথিবীর প্রতিজন ব্যর্থ প্রেমিকৰ সপক্ষে মই লৈ আনিছো এটি বৰলাৰ গান পলিটিক্স নকৰিবা বন্ধু জুবিন দাই গোৱা গীতিৰ পেৰডি সং অৱশ্যে যিসকল ল'ৰা মমায়াৰ দুনিৰ আছা রিলেশনত নাযাবা বন্ধু রিলেশনত নাযাবা সদায় সদায় কিমান দেখা ভুৱাছা ৰিলেশনত নাযাবা ৰিলেশনত নাযাবা আপিল চাপিল নাম গমিবলে টান পাম ৰিলেশনত নাযাবা ৰিলেশনত নাযাবা Thank you. তাৰ বেছি জোৰ আছে ঠিক আছে প্ৰথমে আমি সাইড সাইড গাম তাৰপিছত আমাৰ ছোৱালীখিনি সাইড সাইড গাব লাগে নাইবা চিঞৰিব লাগে ঠিক আছে আৰু আমি 100ৰ ভিতৰত আপোনালোকক মাৰ্কছ দিম আৰু যোনে 100 আউট অফ 100 পায় সেইটো টিমেই উইনাৰ হ'ব ঠিক আছে পিছৰ ফালে আছে নে নাই ৰাইজ হাই আছে নে অকণমান হাত লৰাই দিব গমে নাপাম নহ'লে ঠিক আছে গতিকে কম্পিটিশ্যনটো আৰম্ভ কৰোঁ আমি প্ৰথমতে কাক দিওঁ চান্সটো লেডিজ ফাৰ্ষ্ট ঠিক আছে লেডিজ ফাৰ্ষ্ট গতিকে আমাৰ এইটো বাইদেউ যিসকল বাইদেউ আছে আপোনালোক সকলোৱে গাব লাগিব চেৰেক চেৰেক কি গাব লাগিব বঢ়িয়া জুই গাব লাগিব ল'ৰাখিনিক আমি হৰুৱাব লাগিব দেই ল'ৰাখিনিক আমি ষ্টাৰ্টিং চিঞৰিব দিছোঁ
এতিয়া দেই সাজুনে ইফালে সাজু ছোৱালীখিনি অ'কে চ' ছোৱালীয়ে কিমান পাইছে ল'ৰাই মাৰ্কছ দিব দেই কিমান পাইছে ছোৱালী আউট অফ 100 কিমান পাইছে 1 তোমালোকক 1 দিছে অ'কে এতিয়া মই দি আছো তোমালোকে পাইছা আউট অফ 150 not bad second division okay এতিয়া ল'ৰাই আহো দেই all the best guys ঠিক আছে আমাৰ ল'ৰাবোৰ সাজু ছোৱালী কিমান মাৰ্কছ দিব তেওঁলোকক 0 বঢ়িয়া তেওঁলোকে 1 দিছে গতিকে ছোৱালী অকণমান ওপৰত থাকিব লাগিব ন এতিয়া মই মাৰ্কছ দিওঁ নে ল'ৰাই পাইছে 60 কিন্তু 100 কোনো পোৱা নাই এতিয়ালৈ হয়নে গতিকে আকৌ পুনৰ ছোৱালীয়ে চান্স পাব গতিকে ছোৱালী যিমান জোৰ আছে 60তকৈ আপ হ'ব লাগিব দেই সাজু ছোৱালী পাইছে 80 পাইছে বহুত ভাল এবাৰ ল'ৰাই চাওঁ দেই কিমান পায় বাঢ়িব নে কমিব বাঢ়িব ল'ৰাখিনি সাজুনে ল'ৰাই পাইছে 95 এবাৰ আৰু দুবাৰ লাষ্ট চান্স পাব এবাৰ ছোৱালী এবাৰ ল'ৰা এতিয়া মই নকওঁ একদম অন্তিমত ক'ম অ'কে